নমস্কাৰ জনাইছো সকলোকে যিয়ে মোৰ ভিডিঅ'টো বৰ্তমান চাই আছে। সো আজি আমি কথা পাতিম প্ৰেমৰ ওপৰত। আচলতে প্ৰেম হৈছে কি? প্ৰেম হৈছে বন্ধ কৰে এইবোৰ নহয়। প্ৰেম হৈছে সময়ৰ ক্ষতি, মানিৰ ক্ষতি আৰু হৈছে নিজৰ ভৰিত নিজে কুঠাৰ মৰা। প্ৰেম এইবোৰ লাগে। আৰু আমি জানো যে আমাৰ সমগ্ৰ পৃথিৱীত প্ৰেম কৰা মানুহে ভৰ্তি খাই আছে। সো আজি আমি বিভিন্ন ধৰণৰ প্ৰেমৰ কথা আলোচনা কৰিম। প্ৰথমটো টাইপ হৈছে আমাৰ নেকি ক্লাছ 8-9ত পঢ়ি থকা নিব্বা-নিব্বিকেইটা, যিকেইটা নেকি গাখীৰত ভাগাই নাইকিয়া কিন্তু প্ৰেম কৰিয়ে ঠিকে আছে। এতিয়া তেওঁলোকৰ হৈছে ভাল লাগি গ'ল, আই লাভ ইউ কৈ দিলে, বাইছ হৈ গ'ল, প্ৰেম হৈ গ'ল। তেওঁলোকৰ মতেতো প্ৰেমৰ আচল মিনিং বুজি নাপায়, কিন্তু একদম আই লাভ ইউ তাৰপিছত আহিব তেওঁলোকৰ এই লাহেকৈ অকণ কাজা-চাজা লাগিলে এই হাত ৰেপা-ৰেপি। আজিকালিতো ট্ৰেণ্ড চলি আছে ৰেপা-ৰেপি কৰাটো। মেচিয়ৰ মানুহবিলাকে নকয়, এই নিব্বা-নিব্বিবিলাকহে কয়। চ' মানে এই হাত-চাত কাটি অৱস্থা নাই। এইটো হৈছে আমাৰ এই প্ৰথমটো প্ৰেম নিব্বা-নিব্বিবিলাকৰ। তাৰপিছত আহে আমাৰ এই ছেকেণ্ডটো প্ৰেম, কলেজ প্ৰেম। আৰু এই কলেজ প্ৰেমটো আকৌ কলেজতে আবদ্ধ থাকে। এইটো কলেজৰ পৰা বাহিৰত নাযায় আৰু মেক্সিমামৰে। এইটো কলেজত আহিলে ভাল লাগিল, অ'কে ভাল লাগিল। তাৰপিছত আই লাভ ইউ ক'লে, আই লাভ ইউ টু ক'লে, ভাল পোৱা-পুই হৈ গ'ল। এই কলেজতে আৰু কলেজ শেষ হ'ল, প্ৰেমো শেষ হ'ল। কলেজৰ পিছত এই ছোৱালী গ'ল এফালে, ল'ৰা গ'ল এফালে, প্ৰেম নাপাত্তা। এইটো হৈছে কলেজ প্ৰেম। তাৰপিছত আহে ভয়ানক প্ৰেমটো, যিটোক কয় ইনষ্টেণ্ট প্ৰেম। এইটো মানে মই ভাগ কৰিছোঁ। আপুনি ভাল পাই আছে, বহুত ৰিলেশ্যনশ্বিপ একদম বহুত বছৰ হৈ গ'ল বা একদম যুগমীয়া প্ৰেম। তাৰপিছত আপুনি হায়াৰ ষ্টাডিৰ কাৰণে আহি গ'ল বেলেগত। তাৰপিছত লং ডিষ্টেঞ্চ হৈ গ'ল আপোনাৰ পাৰ্টনাৰৰ পৰা। তাৰপিছত য'ত পঢ়িবলৈ আহিল তাত লাগিল ভাল এটা বা এজনী। কি হ'ল তাৰপিছত? দিলে পুৰণাটোক এৰি বা পুৰণাজনীক দিলে এৰি। এই ইনষ্টেণ্ট যাক ভাল লাগিলে সেইটোক ভাল পাই গ'ল। এইটো হৈছে ইনষ্টেণ্ট ভাল পোৱা, গম পাইছে? এইটো ভাল পোৱাত আপুনি কিমান দিন ভাল পাইছে সেইটো মেটাৰ নকৰে। সময় গ'ল, তাৰপিছত আপুনি চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয়। চ' চকু আঁতৰ হৈ আহিল বেলেগ এজনৰ পৰা। চ' ইয়াত আহি ইনষ্টেণ্টলি কাৰোবাৰ এজনক ভাল লাগিল, হৈ গ'ল ভাল পোৱা। চ' এইটোক কয় ইনষ্টেণ্ট প্ৰেম। তাৰপিছত আহে এই প্ৰেমৰ ছাইড এফেক্টবিলাক। আৰু ছাইড এফেক্ট বুলি ক'বলৈ গ'লে যেনে এই ছ'চিয়েল মিডিয়াত যে শ্বেয়াৰ কৰি থাকিব ফটোবিলাক। এই আজিকালি এটা ট্ৰেণ্ড আহিছে, এনেকৈ হাতখন আগবঢ়াই দিয়ে, ইটো এনেকৈ হাতখন থপককৈ ধৰিব। এই যে ফটোৱে ভিডিঅ' দিব শ্ল' মোচনত এনেকৈ যায় যে, সেইবিলাক চুটিয়ামিবিলাক সেইবিলাক দেখাই একদম ছ'চিয়েল মিডিয়াত গেলাই দিব। ফটো দি নিব্বা-নিব্বিবিলাকেই হওক বা চবেই হওক, একদম ফটো গেলাই দিব, ফটো দি ছ'চিয়েল মিডিয়া। তাৰপিছতে আমাৰ নিচিনা এলেকাও এই ছিংগল ল'ৰা বুকুত জুই দিবলৈ আহে। আমাৰ নিচিনা বুকুত জুই দি পেলাই এগাল ছ'চিয়েল মিডিয়া জ্বলাই থাকিব। তাৰপিছত আহিব ব্ৰেকআপতো ছ'চিয়েল মিডিয়া গেলাব। ব্ৰেকআপত দুখে ভৰা, গানে ভৰা, ক'ৰবাত ভিডিঅ' দিব, ফটো দিব, দি পেলাই একদম ষ্টেটাছ গেলাই দিব। যেন সিহঁতক ব্ৰেকআপ হ'ল বুলি আপুনি গমেই পাই যাব। ষ্টেটাছ দেখিয়ে গম পাই যাব যে কিবা এটা হৈছে। চ' এইটো হৈছে এফেক্ট। তাৰ পিছত এটা আহে টাইপ, ভাল পোৱাৰ টাইপ, আমাৰ এই বুঢ়া-বুঢ়ী প্ৰেম। এইটো চাওক। Bruh, look at this dude. Wait till you see the. No, 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 no. হে ককা, অকণমানতো নিজৰ বয়সটোৰ কথা ভাবক। আপোনাৰ এইটো বয়সত ভাল নালাগে নহয় এইবিলাক কৰিলে, একেবাৰে পচন্দ নকৰে। এই বোৱাৰীয়ে নে নাজানে তুমি কোন আৰু কাৰ লগত লিলিমাই কৰি আছে, ভাল নালাগে তেতিয়া এইবিলাক নকৰিব, এইবিলাক নেপায় কৰিব। বাৰু এইটো ঠিকে আছিলে, এইটোত বাৰু অকণ এনেকৈ অকণ পোৱাকৈ বহিছে আৰু এই পিছৰটোতো এটা অধমেই কৰি দিলে। এইটো চাওক। बस तुम बताओ तुम्हारे लिए क्या लेकर आऊँ फ्रूट में क्या लेके आऊँ একে কিচ কৰি অৱস্থা নাইকিয়া। ৰাম দেখি কিন্তু কিবা কিবি লাগিছে পায়। আমাৰ নিচিনা চফলীয়া ডেকাবিলাক মৰি গ'ল নেকি? বুঢ়া-বুঢ়ীবিলাকৰ পোকত ধৰিছে যে নেপায় ধেত। এতিয়াও বহুত ডেকা ল'ৰা জিন্দা আছে, অকণ চালে বিচাৰি হ'লেই পাব। বুঢ়া-বুঢ়ী প্ৰেমত পৰিছে পায়। চ' আপোনালোকক হহুৱাবলৈ অকণমান ধেমালি কৰিলোঁ প্ৰেমৰ ওপৰত। চ' এই সঁচা প্ৰেমিকা-কেইটা আকৌ অফেণ্ড হৈ নাযাব মোৰ ওপৰত যে এইবিলাক ইমান বেয়াকৈ কৈছে। ইমান বেয়াকৈ কৈছে নহ'ব। সঁচা প্ৰেম আছে বাৰু, আপোনালোকে সঁচা প্ৰেমেই কৰিছে। যদি চিৰিয়াছ ৰিলেশ্যনশ্বিপত আছে, যদি চলি আছে ভালকৈ, তেতিয়াহ'লে সঁচা প্ৰেমেই কৰিছে। এয়াই কৈ দৌৰিব নালাগে। খালি অফেণ্ড হ'ব মোৰ ওপৰত, ধেমালিহে কৰিছে আকৌ। অফেণ্ড হৈ গ'লে আকৌ চেচেই মোৰ ওপৰত। আৰু এটা কথা কওঁনে, এই ছাইড এফেক্টত আকৌ ভয়ানক ছাইড এফেক্টো আছে। সৰু পোৱালিবিলাকে দাঁতটো ভাগাই নাই, গাখীৰ দাঁত ভাগাই নাই, প্ৰেমত ঢৌকা খাই চব ছুইচাইড কৰি মৰিছে। কোনোবাটো দলঙৰ পৰা কোনোবা ছোৱালী জঁপিয়াই দিছে, কোনোবা আকৌ এই নাৰ্ভ চাৰ্ভ কাটি চেটেপ হৈ গৈছে।
একো বুজিয়ে পোৱা নাই লাভ কি বস্তু দুদিনমান ভাল লাগিল এট্ৰেকশ্যনত পৰিলে ভাল লাগিলে আৰু সেইটোকে লাভ মানি পেলাই ছুইচাইড হেৰ' নকৰিবি এইবিলাক জীৱনটো বহুত অমূল্য হয় মাৰ বাপেৰৰ জীৱন এইটো গম পাইছহঁত মাৰ বাপেৰৰ জীৱন আৰু তহঁতক পাইছহঁত পাই লৈ পেলাই ছোৱালী ল'ৰাৰ লগত লাগি লৈ পেলাই এনেকৈ ছুইচাইডকৈ নমৰিবিহঁত অকণ দুখ কৰিবিহঁত বাৰু এই ছুইচাইডকৈ নমৰিবিহঁত দেট আৰু এই মেচিয়ৰি ভাল পোৱাকেইটা বাৰু ভালেই পাই থাক তহঁতই দিন আৰু আমিতো আৰু ছিংগেলে মৰিব লাগিব চ' সেয়াই আৰু চ' অকণ হাঁহি ধেমালি কৰিলে ভিডিঅ'টো বনালোঁ অফেণ্ড নহ'ব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ লগত যদিহে অকণ ভাল পাইছে আৰু এনেকৈ ছাপোৰ্ট দেখাই থাকিব থেংক ইউ ছ' মাছ ফৰ ৱাচিং